আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আজি হ'ল মহাসপ্তমী সকলোৱে জানে তো পোনপ্ৰথমতে সকলোকে দুৰ্গা পূজাৰ শুভকামনা থাকিল সকলোৱে যেন ভালে কুশলে থাকে আৰু সুস্বাস্থ্যৱান হৈ থাকে বিকজ হেল্থ ইজ ৱেল্থ তো স্বাস্থ্য ভালে থাকিলে সকলো ভাল নহয়নে বাৰু তো এতিয়া মই ফ্ৰণ্টতে দুৰ্গা পূজা পালন কৰিছে তো তাত যাবৰ কাৰণে ৰেডি হৈ আছোঁ ইয়াত দেখিছে মোৰ আজি ইয়াৰ সপ্তমী লুকটো তো চিম্পল শাড়ী তো মোৰ সপ্তমী লুকটো কেনেকুৱা লাগিছে জনাব নিয়ানক ৰেডি কৰি ওলালোঁ মাও গ'ল সকলোবোৰ গ'লে এতিয়া মই যাবলৈ যাম এতিয়া বলক তেনেহ'লে চাওঁ আজি দিনটো কেনেধৰণে পাৰ কৰোঁ ইয়াৰ গেটত সোমাই যাওঁতে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে সকলোৱে মিলি জুলি ইয়াত দেখিছেনে কোলা আৰু ডলাত দুৰ্গা মাৰ প্ৰতিচ্ছবি আৰু এয়া স্বস্তিক চিহ্ন দি আৰু ধুনীয়াকৈ গ্লাছৰ বটলবোৰত লাইট সোমাইবোৰ ডেক'ৰেশ্যন কৰিছে নিয়ান আৰু মই আহি পূজাভাগ পালোঁ একেবাৰে ফ্ৰণ্টতে পূজাভাগ হৈছে প্ৰথমতে আহি দুৰ্গা মাক অলপ সেৱা কৰি ল'লোঁ সকলো যেন ভালে কুশলে থাকে আমাৰ নিয়ানে ঢাক বজাইছে ন মানে কি বজাইছা তুমি কি বজাইছা ঢোল বজাইছা ডাম ডাম বজাইছা ধুনীয়াকৈ বজোৱা ওলাইছোঁ তো এতিয়া আমি ৰেডি হৈ ল'লোঁ নিয়ান দেখিছে ঘূৰি ফুৰিছে ভণ্টিহঁত আহি আছে ভণ্টিহঁতৰ লগত যাম তিনিচুকীয়াত যোনবোৰ বেষ্ট পূজা আছে সেইবোৰ দেখাবলৈ ট্ৰাই কৰিম যিসকল ওচৰৰ পাজৰ তিনিচুকীয়া সকলোৱেতো চাবই যিসকল দূৰৰ তেখেতলোকে মোৰ ভিডিঅ'ৰে চাব পাৰিব তিনিচুকীয়াত কেনেকুৱা ধৰণে পূজা পাতিছে হাই বলক তেনেহ'লে ষ্টাৰ্ট কৰোঁ ন আমাৰ জাৰ্ণিটো পূজা হাই আমার জন্য হয় না এয়া আমি ফাৰ্ষ্ট সোমাইছোঁহি তিনিচুকীয়াৰ সিজুগুৰি একেবাৰে ফ্ৰণ্টতে থকা মণ্ডপ এইটো লটাছ ষ্টাইলত বনাইছে দেখিবলৈ খুবেই ধুনীয়া হৈছে আৰু ছাইডত ইয়াত দেখিছে ধুনীয়াকৈ ঢাক বাজি আছে একেবাৰে মানে একদম দুৰ্গা মাৰ স্পিৰিচুৱেল ভাৱটো ফিল হৈ আছে বলক তেনেহ'লে ভিতৰত চাওঁগৈ কেনেকুৱা ধৰণে সজাইছে মানে চবেই অভাৰ স্মাৰ্ট হৈ গ'ল ন টমটম আৰু নিয়ন কি কৰিছা তোমালোকে পূজাত মানুহে জেলপিহে খায় আমাক দেখিছ ন আমি পিঠা খাই আছোঁ টেকেলি পিঠা নেক্সট আমি আহি গ'লোঁ পূৰ্বাঞ্চল যোনটো শ্ৰীপুৰীয়াত আছে এই মণ্ডপৰ থিমটো একচুৱেলি ন' স্মকিং এণ্ড ন' ড্ৰাগছ সেই থিমটোৰ ওপৰত বনাইছে আমাৰ ড্ৰাগছ এণ্ড স্মকিং স্বাস্থ্যৰ কাৰণে কিমান ক্ষতিকাৰক সেই থিমটো লৈ গোটেই মণ্ডপটো বনাইছে খুবেই ভাল লাগিছে মেছেজটো
পূজা চাই মজা লাগিছে খোজকাঢ়ি খোজকাঢ়ি বাবা তাৰপিছত আমি এয়া সোমাইছোঁহি তিনিচুকীয়া দেৱী পুখুৰীত থকা দুৰ্গামা মণ্ডপত। দেখিছেনো কিমান ধুনীয়াকৈ সজাইছে কুলা আৰু ডলাত স্বাস্তিক এণ্ড ওম চিহ্ন দি। খুবেই ভাল লাগিছে মণ্ডপটো। আৰু দুৰ্গা মা প্ৰতিমাটোও ইমান ধুনীয়া লাগিছে। কেমেৰাত ইমান ধুনীয়াকৈ ধৰিব নোৱাৰিব, কিন্তু নিজেই চালে চকুৱে খুবেই ধুনীয়া লাগিছে। ৱাও, দেখিছে ন, দেখিবলৈ কিমান ধুনীয়া লাগিছে মণ্ডপটো। এইটো মহীশূৰ পেলেচৰ আকৃতিত এই মণ্ডপখন বনাইছে। এইখন হৈছে তিনিচুকীয়া চলিহানগৰ ফিল্ডত থকা মণ্ডপটো। ধৰিছে তোমাৰ আমাৰ পূজা চাই শেষ হৈ গ'ল। এতিয়া ইমানেই ভোক লাগিছে, 12টা বাজি গ'ল, কিন্তু খানা আহি পোৱা নাই। আমি গৈছোঁ বাম ৰিজৰ্টত সোমাইছোঁ। নতুন ধুনীয়াকৈ খুলিছে তিনিচুকীয়াত, খুবেই ধুনীয়া হয় ৰেষ্টুৰেণ্টখন, ভাল লাগিছে। এতিয়া খানাটো চাওঁ ন কেনেকুৱা। 12টা বাজিলে কিন্তু টোপনি নাই। 12টা বাজিলে শুই থাকিব লাগে। জোচ চোৱা ন পূজা চাই, তোমাৰ ইমান জোচ আছে নেকি? কেইটা বাজিলে? 12টা বাজিবলৈ 12টা বাজিবলৈ 15 মিনিট আছে। 12টা বাজিবলৈ 15 মিনিট আৰু আমাৰ এইখেতৰ জোচ চোৱা। আমাৰ খানা আহি গ'ল। এয়া হৈছে তন্দুৰী চিকেন, এইটো প্লেইন ডাল নিয়ানৰ কাৰণে, এইটো চিকেন কাৰী, তাৰপিছত নান, ডাল মাখনি আৰু প্লেইন ৰাইচ, এইটো গ্ৰীণ চাটনি, চালাড। এইটো বহুত ভাল আছে। 30 হৈ গ'ল, তো ঘৰলৈ যাওঁ। ভিডিঅ'টো শেষ কৰোঁ বুলি মই আহিলোঁ। তো তেনেহ'লে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'। বাই বাই। আৰু পূজা কেনেকুৱা